Advaitam Speaks Literary কাব্য সূত্ৰা শিতানত মই অন্তৰীপাই আজি পাঠ কৰিবলৈ ওলাইছোঁ প্ৰখ্যাত মাল্টিজ কবি এলিজাবেথ গ্ৰেকৰ সাগৰত ডুবিছে সূৰ্যাস্তৰ বেলি শীৰ্ষক কবিতাটি অনুবাদ কৰিছে দেৱাশীষ পৰাশৰে। মোক শুবলৈ দেচোন আই, তই কৈছিলি বেলিটো সাগৰত গভীৰলৈ ডুবিছে, মোৰহে টোপনি নাই। মোৰ শুন, স্কুললৈ যাওঁতে ৰাস্তাত খৰিকাবোৰকে গণিবি, শিলবোৰ, শামুকৰ খোলাবোৰ, ৰন্ধ্ৰে ৰন্ধ্ৰে সিহঁতৰ সাগৰৰ গান, উত্তাল সাগৰৰ ঢৌবোৰৰ সুগন্ধি চিনিবি, জুলুঙাত যে লুকাই থৈছ সেই শামুকৰ খোলাবোৰত শামুকীয়া ভাজত মেৰপাক লবি। মোৰ দুবাহুত আবদ্ধ তই ফুচফুচাই মোৰ কাণে কাণে কলি তোৰ গোপন কথা। মই মোৰ চকুহাল জপাব খুজিছোঁ, মৰফিয়াছৰ কোলাত উমলিব খুজিছোঁ। তই কিন্তু নকবি, কাকোৱেই নকবি দেই। মোৰ চোলাৰ আস্তিনত সযতনে থৈছোঁ তোৰ চুমাবোৰ। আজি ৰাতিপুৱা যেতিয়া হেতেলিত মই টোপনিৰ অপেক্ষাত, তোৰেই বাৰুদৰ বিস্ফোৰণত মোৰ অন্তিম যাত্ৰা।